কবিতাৰ শিৰোনামা নিজান ৰাতি। কথা হ'ল মৰম মৌপৰাণ যুগান্ত শইকীয়া আৰু ৰূপম শৰ্মা। আবৃত্তি চম্পী সোণোৱাল। নিজান ৰাতিৰ এক বৰ বিৰক্তি লগা পৰিৱেশ। আকাশলৈ চাই দেখোঁ সৌ আকাশত ৰাতি তৰাৰ জিলিকনি। জোনৰ পোহৰত যেন নিজকে পাহৰি যাওঁ। সেই নিশাৰ নিজান পৰিৱেশত জোনাকী পৰুৱাবোৰে অন্ধকাৰত বুৰগৈ যিদৰে আনক পোহৰ বিলাই গৈ যায়। মোৰ কোনো নাই। মই সদায় আনৰ বাবে। সৌ আকাশত তিৰবিৰাই থকা তৰাবোৰে যেন মোক বাৰে বাৰে কয়, মোৰ বাৰু কিয় নিজা পোহৰ নাই? মই বাৰু আনৰ পোহৰৰ বাবে ৰৈ থাকোঁ কিয়?